ইয়াৰ পৰা চেণ্টাৰৰ পৰা আপোনাৰ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব। আৰু ধেমাজি টাউনৰ পৰা আপোনাৰ 10 কিলোমিটাৰ। ইমানটো ডিষ্টেঞ্চে আমাৰ এই গাঁওখনলৈ। আৰু বাৰে বাৰে আমাৰ সাংসদ যিটো আমাৰ প্ৰধান বৰুৱাদেৱ ডাঙৰীয়া, তেওঁলোকে বাৰম্বাৰ আমি এপ্লিকেশ্যন দিছোঁ, মানুহ গৈছোঁ। তেওঁ বাৰে বাৰে কয় অহা বছৰকৈ 2 বছৰ পিছত, এবছৰ পিছত তেনেকৈ কৰি আমাৰ আজি ইমান বছৰ গুচি গ'ল। এতিয়া নতুন আমাৰ চিচিবৰ গাঁও সমষ্টি, তেওঁৰ জীৱন গগৈ ডাঙৰীয়া, তেওঁ চাওক আমি কেনেকুৱা অৱস্থাত আছোঁ, কেনেধৰণে আমি জীয়াই আছোঁ, সেইটো তেওঁলোকে দৃষ্টিগোচৰ কৰক। আমি আজি গাঁঠি ধন ভাঙি নিজৰ প্ৰত্যেক ঘৰৰ পৰা তুলি পেলাই চান্দা তুলি আমি এই পথটি নিৰ্মাণ কৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা অনুষ্ঠানলৈ যাবলৈ তেওঁলোকৰ বহুত অসুবিধা, সৰু সৰু ল'ৰা ছোৱালী আছে। সেইটো কাৰণে আমাৰ ৰাইজে কথা পাতি নিজেই 5 টকা 10 টকা 150 200 100 500 তেনেকৈ দি পেলাই আমি এইখিনি কাম আগবঢ়াইছোঁ। কিয় হোৱা নাই এতিয়া তাকে আমি ধৰিব নোৱাৰা হৈছোঁ। কাৰণ কেলৈ আমাৰ ইয়াত মানুহ প্ৰায়, আমাৰ জনসংখ্যা প্ৰায় 40 ঘৰ 50 ঘৰমান আছে। তেওঁলোকে চাগে জনসংখ্যা কমৰ কাৰণে আমাৰ এইটো পথটো তেনেকৈ চাগে দিয়া নাই। সেইটো কাৰণে আমি ভাবিছোঁ তেওঁলোকৰ লাভজনক হোৱা নাই চাগে পথটো নিৰ্মাণ কাৰ্যত, তেওঁলোকে সেইটো কাৰণে অৱহেলা কৰিছে বুলি আমি ভাবিছোঁ আৰু ৰাইজে। কি ক'ম, হাতত চেণ্ডেল, কাণত লং পেণ্ট লৈ আৰু যাবলগীয়া হয় বোকা পানীয়ে। ল'ৰা ছোৱালী বোকুচা কৰি আনিব লাগে স্কুললৈ। আৰু মানে বজাৰতো থাকেই আৰু দোকান বজাৰ হাতত লৈ আৰু এনেকৈ যাওঁগৈ আৰু জীৱনটো এনেকৈ পাৰ কৰাই আছোঁ দিন ৰাত। স্বাধীনতা 79 বছৰ হ'ল, তেতিয়াৰ পৰা আমি এতিয়া এনেকৈয়ে ভুগি আছোঁ আৰু হোৱা নাই। প্ৰায় আপোনাৰ 1.5 কিলোমিটাৰমান হ'ব মেইন ৰোডৰ পৰা। গতিকে সেই ৰাস্তাটো হোৱা নাই এতিয়ালৈকে। প্ৰতিবাৰে আমি এনেকৈ কওঁ, নিউজ কৰোঁ, কিন্তু নাহে। ৰাস্তা নহয় মানে বিশেষকৈ বছৰ হ'ব, অহা বছৰ হ'ব, নেক্সট বছৰ হ'ব, সেনেকৈয়ে কথাটো কৈ থাকে। ইলেকশ্যনৰ আগত কয় এইবাৰ ৰাস্তাটো কৰি দিম কাম, আপোনালোকে ভোটটো দিয়ক, সেনেকৈয়ে কয়। সেনেকৈয়ে মানুহখিনি আগবাঢ়ি যায়। আকৌ ইলেকশ্যন যোৱাৰ পাছত একেটাই হৈ থাকে। গতিকে এতিয়া উপায় নাই আৰু, এতিয়া নিজেই আমি চান্দা তুলি পইচাটো উঠাই এই মাটি কাম কৰি লৈছোঁ আৰু অহা যোৱা কৰিবলৈ সুবিধা। কিমান বাৰ বাহত লং দি থাকিম, গতিকে আমনি লাগিছে। লগাৰ কাৰণে আমি এতিয়া হেৰি কৰি লৈছোঁ আৰু মাটি পেলাই লৈছোঁ আৰু তাকে। বহু বছৰ ধৰি এটা দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটোৰ লগত আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই হওক বা এই সৰুলেখীয়া গাঁৱৰ আমাৰ যুৱ প্ৰজন্মসকলে হওক বা মহিলাসকলে হওক, বিভিন্ন সময়ত বছৰটো বছৰ এই সমস্যাটোৰ কাৰণে তেখেতলোকে ফাইট কৰি আছে। আৰু প্ৰতিটো মুহূৰ্তত সংবাদ মাধ্যমৰ জৰিয়তে হওক, তেখেতলোকে বা সাংসদগৰাকী ওচৰলৈ যোৱাৰ ক্ষেত্ৰতে হওক বা বিধায়কগৰাকীক যোৱাৰ ক্ষেত্ৰতে হওক, প্ৰতিটো মুহূৰ্তত ৰাইজে কিন্তু তাঁতবাতি কৰি থকাৰ পিছতো আজি তাৰিখলৈকে এই সমস্যাটো সমাধান নোহোৱাটো এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি আজি যিখন নতুন চৰকাৰ, আজি চৰকাৰখনক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ যে দীৰ্ঘদিন ধৰি যিটো আমাৰ জ্বলন্ত সমস্যা ৰূপে আমি দেখা দি আছে, আজি সন্মুখত বাৰিষা। গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দুৰৱস্থাটো দেখিলে অতি ভয় লগা আৰু প্ৰতিটো মুহূৰ্তত বিপদসংকুলভাৱে ৰাইজে অহা যোৱা কৰিব লগা হৈছে। প্ৰতিটো মুহূৰ্তত কি ঘটনা হয় তাৰো ঠিকনা নাই, এনেকুৱা এটা পৰিৱেশত আজি ৰাইজে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু এই সৰুলেখীয়া গাঁওখনক আজি আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আজি এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে আজি দাবী কৰা নাই, আমি বিগত বহু বছৰ ধৰি কৰি আছোঁ। কিন্তু আজি আহি আকৌ আজি 15 বছৰ পিছত আকৌ একেটো সমস্যাকে আকৌ আমি পুনৰবাৰ আজি নতুন চৰকাৰখনক আহ্বান জনাব লগা হৈছে। আমি সেইকাৰণে কৈছোঁ, আজি যি আমাৰ ৰাইজে খুব বিপুল সংখ্যক ভোটত আমাৰ নতুনকৈ চিচিবৰ গাঁও সমষ্টি আমাৰ সন্মানীয় জীৱন গগৈ ডাঙৰীয়াক জয়যুক্ত কৰিছে, সকলোৱে লাগি জয়যুক্ত কৰিছে। জীৱন গগৈ ডাঙৰীয়াক আমি এবাৰ এই গাঁওখনৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তৎকালীনভাৱে তেখেতে যাতে এই যি 1.5 কিলোমিটাৰ ৰাস্তাটো অন্ততঃ আজি তাৰিখত তেখেতে চেন গেবেল পেলাই পিনে অন্ততঃ ৰাইজক অহা যোৱা কৰিবৰ কাৰণে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ।